মানুহৰ এই জীৱন কিদৰে সমাপ্তি হ'ব, মৃত্যুৰ আগমুহূৰ্তৰ সময়খিনি কিমান ভয়ংকৰ হ'ব ইত্যাদি বিভিন্ন বিষয় সামৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনাৰ জীৱনধাৰা টোটেলি চেঞ্জ হৈ যাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। চ' লেট এক্সপ্ল'ৰ। আজি আমি মৃত্যুৰ বিষয়ে কথা পাতিম। যাৰ দিল কমজোৰ এই ভিডিঅ'টো নাচাব, কাৰণ মৃত্যু এক ভয়ানক অৱধাৰিত মহাসত্য, যাৰ পৰা হাত সৰাৰ কোনো উপায় নাই। বিভিন্ন ষ্টাডিৰ হিচাপত গম পোৱা যায়, পৃথিৱীৰ আৰম্ভণিৰ পৰা এতিয়ালৈ আনুমানিক 100 বিলিয়ন মানুহে মৃত্যুৰ সোৱাদ লৈছে। 10 লাখে 1 মিলিয়ন, 10 কোটিয়ে 1 বিলিয়ন, এনেকুৱা 100 বিলিয়ন মানুহ এই পৃথিৱীৰ পৰা মৃত্যু হৈ গৈছে। পৃথিৱীৰ আৰম্ভণিৰ পৰা আজিলৈ এই মৃত্যু কিয় হয়, ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰিব ইত্যাদি বিষয়ত বিভিন্ন চৰ্চা মানুহে সময়ে সময়ে কৰিছে। তাৰ ভিতৰত এটা সংস্থা হৈছে গুগল কালিকো। এই সংস্থাটো প্ৰতিষ্ঠা হৈছিল 2013 চনত। মৃত্যুৰ নিৰাময়ৰ কাৰণে তেওঁলোকে বিভিন্ন নক্সা তৈয়াৰ কৰিছিল, যদিও আজিলৈ এতিয়ালৈ এই সময়লৈ সফল হ'ব পৰা নাই আৰু নোৱাৰেও, কাৰণ মৃত্যু হ'ল 5টা মহাসত্যৰ ভিতৰত এটা। সকলোতকৈ আচৰিত কথা এই যে মৃত্যু বিষয়ৰ বিভিন্ন ছাৰ্ভেৰ পৰা গম পোৱা যায় যে আপুনি যিটো তাৰিখত জন্ম লৈছে, অৰ্থাৎ আপোনাৰ বাৰ্থডেৰ এই মহান দিনটোতে কমচে কম 1,53,000 মানুহৰ মৃত্যু হ'ব। ইটছ ৰিয়েলি এমাজিং, ইজন্ট ইট? মানৱ দেহ সঁচাই বিভিন্ন ৰহস্যৰ সমষ্টি। এটা দুখৰ বিষয় এই যে আপোনাৰ দেহৰ খাদ্য হজম কৰা যিবিলাক এনজাইম আছে, সেই এনজাইমবিলাকে এদিন মৃত্যুৰ পিছত এই সুন্দৰ মানৱ শৰীৰ খাই শেষ কৰি দিব। বৰ্তমান সময়ত মানুহ নিজৰ টকা সম্পত্তি, ধন দৌলতৰ অহংকাৰত মত্ত হৈ থাকে, কিন্তু প্ৰতি বছৰ 20,000 শিশুৰ মৃত্যু হয় একমাত্ৰ দৰিদ্ৰতাৰ কাৰণে, খাদ্যৰ অভাৱত বা ঠাণ্ডাত বস্ত্ৰৰ অভাৱত। ইছলামিক মহান মনীষী হজৰত ইমাম গজ্জালী ৰহমাতুল্লাহ আলাইহে বৰ্ণনা কৰে যে মানুহৰ মৃত্যু ক্ৰমান্বয়ে ভৰিৰ ফালৰ পৰা আৰম্ভ হয়। পৃথিৱীৰ বেছিভাগ বিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে যে মৃত্যু এক জটিল প্ৰক্ৰিয়া। এদিন হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন সাহাবী অৰ্থাৎ শিষ্যই প্ৰশ্ন কৰিছিল, হে মহামানৱ, এই পৃথিৱীৰ আটাইতকৈ কঠিনতম সময় কোনখিনি? তাৰ উত্তৰত হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, মৃত্যুৰ আগমুহূৰ্তৰ সময়খিনি অত্যন্ত কঠিন সময়। সেই 1400 বছৰ আগত কৰা বাণী আজিৰ চিকিৎসা বিজ্ঞানে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি প্ৰমাণ কৰিছে যে শেষ নিশ্বাস ত্যাগ কৰাৰ আগমুহূৰ্তত প্ৰচুৰ পৰিমাণে মৃত্যুৰ যন্ত্ৰণা অনুভূত হয়, যাৰ কাৰণে মৃত্যু হোৱা ব্যক্তিৰ মৃত্যুৰ যন্ত্ৰণাত চকুবিলাক ডাঙৰ ডাঙৰ হয় অৱশেষত খোলা থাকি যায়। চকুৰ পলক মৰাৰ পৰা আৰম্ভ কৰি মানুহৰ সমস্ত অংগ প্ৰত্যংগবিলাক মানুহৰ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। মৃত্যু সময়ত মানুহৰ হৃদপিণ্ড যেতিয়া বন্ধ হৈ যায়, তেতিয়া মস্তিষ্কলৈ যোৱা অক্সিজেন ছাপ্লাই বন্ধ হৈ যায়। তাৰপিছত লাহে লাহে মস্তিষ্কৰ সকলো প্ৰক্ৰিয়া বন্ধ হৈ যায়। যি হৰমনবিলাকে ইমান দিনে মানৱদেহ পৰিচালনা কৰাৰ কাৰণে মস্তিষ্কক সহায় কৰি আছিল, কিছু সময়ৰ পিছতে এই হৰমনবিলাকো বিকল হৈ যায়। পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ অভাৱত মানৱদেহৰ মস্তিষ্ক অকাৰ্যকৰ হৈ পৰে। তেতিয়া মস্তিষ্কৰ যি হৰমনবিলাকে চকু খোলা আৰু বন্ধ কৰাৰ কামত ব্ৰতী হৈ আছিল ইমান দিনে, মস্তিষ্ক বিকল হোৱাৰ পিছত এই হৰমনবিলাকো বিকল হৈ যায়। ফলত চকু খোলা অৱস্থাতেই মানুহজন সম্পূৰ্ণ চিৰনিদ্ৰাত গুচি যায়। মানুহে অহংকাৰত কেতিয়াবা নিজকেও চিনি নোপোৱা হৈ যায়, কিন্তু মৃত্যু যেতিয়া এজন মানুহৰ সন্মুখত উপস্থিত হ'ব, তেতিয়া তেওঁৰ শিক্ষা, কেৰিয়াৰ, সাফল্য, ব্যৰ্থতা, অগাধ সম্পত্তিৰ পাহাৰ কোনো কিছুৱে আৰু কামত নাহে। ব্ৰুনি ৱাৰ নামৰ এজনী অষ্ট্ৰেলিয়ান নাৰ্ছে মৃত্যু পৰ্যায়ৰ ৰোগীবিলাকৰ ইউনিটত কাম কৰিছিল। জীৱনৰ শেষ দিনকেইটা তিল তিলকৈ কটোৱা ৰোগীবিলাকৰ যথাসম্ভৱ সেৱা শুশ্ৰূষা কৰাৰ চেষ্টা কৰিছিল তেওঁ। এজন আদৰ্শ সেৱিকা হোৱাৰ কাৰণেই হয়তো মৰণাসম্পন্ন ৰোগীবিলাকৰ অনুভূতিবিলাক অন্যৰ তুলনাত অলপ বেছি অনুভৱ কৰিব পাৰিছিল। শেষ নিশ্বাস যোৱাৰ আগত মানুহৰ আৱেগ অনুভূতি কিংবা আক্ষেপবিলাক কেনেকুৱা হ'ব, এই বিষয়ত ইনস্পিৰেশ্যন এণ্ড চাই নামৰ এটা ব্লগত লিখিবলৈ আৰম্ভ কৰিছিল তেওঁ। ইয়াৰ পিছত আৰু বিভিন্ন অভিজ্ঞতাবিলাক একলগ কৰি এখন গ্ৰন্থ লিখি উলিয়াইছিল, যাৰ নাম আছিল দি টপ 5 ৰিগ্ৰেটছ অৱ দি ডাইং, অৰ্থাৎ মৃত্যুৰ আগত যি 5টা বিষয় মানুহৰ সকলোতকৈ বেছি আক্ষেপ থাকি যায়। যিবিলাক মানুহে ভাগ্যক বিশ্বাস নকৰে, সি এই বিষয়ৰ ওপৰত কেতিয়াও বিশ্বাস নকৰে।
মানুহ জন্মৰ পৰা কিমান দিন এই দুনিয়াত বাচি থাকিব, কোনদিনা তাৰ মৃত্যু হ'ব, এই সমস্ত বিষয় মানুহ এজনৰ ভাগ্যত লিপিবদ্ধ থাকে। আপুনি বিশ্বাস কৰক বা নকৰক সেইটো আপোনাৰ কথা। পৃথিৱীত এনে কিছুমান ঘটনা আছে যি মৃত্যুদণ্ড কাৰ্যকৰী হোৱাৰ পিছতো মৃত্যুৰ দুৱাৰদলিৰ পৰা বাচি গৈছিল। সেইসকলৰ ভিতৰত এজন আছিল ইংলেণ্ডৰ জোচেফ ছামুৱেল। এটা ডকাইতি কেছ আৰু এজন পুলিচ অফিচাৰৰ হত্যাৰ অপৰাধত আদালতে জোচেফ ছামুৱেলক ৰাজহুৱা স্থানত মৃত্যুদণ্ডৰ আদেশ দিয়ে। কিন্তু পুলিচ অফিচাৰজনৰ হত্যাত তেওঁৰ কোনো ভূমিকাই নাই বুলি কৈছিল। কিন্তু অবিশ্বাস্য যি ঘটনা ঘটিছিল সেইটো হ'ল জোচেফ এবাৰ দুবাৰ নহয়, টোটেল 3বাৰ ফাঁচি দিছিল, কিন্তু তিনিওবাৰে জোচেফ বাচি গৈছিল। প্ৰথমবাৰত জোচেফৰ ফাঁচীৰ ৰছী ছিঙি মাটিত অজ্ঞান হৈ পৰি গৈছিল। দ্বিতীয়বাৰ আকৌ ফাঁচীৰ মঞ্চত তোলা হৈছিল, সেইবাৰো অট'মেটিকেলি ফাঁচীৰ ৰছীৰ গাঁঠিটো খুলি গৈছিল। আকৌ তৃতীয়বাৰৰ কাৰণে জোচেফক ফাঁচি দিয়া হৈছিল, কিন্তু আশ্চৰ্যজনকভাৱে সেইবাৰো ফাঁচীৰ ৰছীডাল ছিঙি গৈছিল। আৰু এইবিলাক দেখি তাত উপস্থিত থকা সকলো জনতা প্ৰতিবাদমুখৰ হৈ গৈছিল আৰু ৰাইজৰ প্ৰতিবাদত জোচেফৰ ফাঁচী স্থগিত কৰি দিয়া হৈছিল। জনতাৰ বিশ্বাস আচলতে জোচেফ সম্পূৰ্ণ নিৰ্দোষী আছিল, সেইকাৰণে ডাইৰেক্টলি হয়তো মহান সৃষ্টিকৰ্তাই সহায় কৰিছিল। এনেকুৱা আৰু অনেক ঘটনা আছে। ইয়াৰ পৰা এইটোকে বুজা যায় যে নিৰ্দিষ্ট সময়ৰ আগতে কাৰো মৃত্যু নহয়। মৃত্যুৰ বিভিন্ন অজানা ফেক পৰৱৰ্তী পৰ্যায়ত আৰু বিশদভাৱে জনোৱা হ'ব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰক আৰু অধিক পৰিমাণে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।